Hey guys, মই নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই পাকঘৰৰ পৰা ভিডিঅ' বনাইছো, তো আপোনালোকে চাব পাৰে। চাওকচোন, গোটেইটো পাকঘৰৰ পৰা ভিডিঅ' বনাইছো আৰু মোৰ লগত আছে মই এজনী নতুন ৰান্ধনী, মানে কামত পুৰা এক্সপাৰ্ট আৰু কামত বহুতে সহায় কৰি দিয়ে। নতুন ৰান্ধনীজনীনো কি কৰিছে আপোনালোকক দেখুৱাই দিওঁ, চাওকচোন। এইজনী হৈছে মোৰ নতুন ৰান্ধনী আৰু তাই মানে এইবিলাক বনাবলৈ লৈছে আৰু গাইজ কি ক'ব আৰু তাই এতিয়া জ্বৰ হ'ল ন, জ্বৰ হোৱাৰ পৰা তাই মানে অকলে নাথাকে, তলতে নেখেলে, চ' পলা উঠি থাকিব খোজে, মানে কোচতে থাকিব খোজে। সেইকাৰণে মই এটা কাম কৰিলোঁ, চ' যিহেতু আমি খানা বনাবই লাগিব, খাবই লাগিব, যিহেতু অকলে মানুহ, সেইকাৰণে তাইক মই এখন কাপোৰ পাৰি লৈ ইয়াতে আগতে বহুৱাই থৈছোঁ। চ' নহ'লে তাই কান্দি থাকে, যিহে কান্দন শুনিব নোৱাৰি। আৰু গাইজ এতিয়া মই বনাবলৈ লৈছোঁ ৰঙালাও আৰু মটৰ, চয়াবিন, এনেকৈ পূৰা ইমান এনেকৈ বনাবলৈ লৈছোঁ। চাবলৈ মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু মোৰ ৰান্ধনীজনীকো আপোনালোকক দেখুৱাই যাব দিম। হে ৰান্ধনী অঁ কি ভাজিবলৈ লৈছা? হা অঁ পানী অঁ। চ' গাইজ মই পোনপ্ৰথমে চয়াবিনকেইটা ভাজি লওঁ, মটৰকেইটা বইল কৰি লৈছোঁ, তাৰপিছতে চয়াবিনকেইটা ভাজি লওঁ। এখন হাতেদি ভিডিঅ' কৰা আৰু খানা বনাই আছোঁ, এফালে বাচ্ছাও চম্ভালি আছোঁ, এনেকৈ বহুতেই কষ্ট হয়। এখন হাতেৰে মানে ভিডিঅ' কৰি আছোঁ, মোবাইলটো ধৰি আছোঁ, ইমান কষ্ট, তথাপিতো ভিউজ নাবাঢ়ে, কমেণ্ট নিদিয়ে, কোনোৱে ছাবস্ক্ৰাইব নাবাঢ়ে, তথাপিতো সেইবোৰৰ কাৰণে মই ভিডিঅ' বনোৱা নাই। এনেই এইটো এটা মেমৰিয়েল হৈ থাকক বুলি মই ইউটিউবত ডালি থাকোঁ। ছোৱালীজনীও ডাঙৰ হ'লে চাব পাৰিব তাই কেনেকুৱানো কৰিছিল, তাই চাব পাৰিব বুলি মই ভিডিঅ' কৰি আছোঁ। বহুত তেল দিলোঁ, তুমি তাতে থাকা দেই, কোনাত বহি থাকা দে শুন। অঁ গোটা জিৰা দি দিলোঁ, হালধি গুড়া, তাই মানে হাঁহি উঠিছে এতিয়া, হা হাঁহি উঠিছে ৰান্ধনীজনী, মামাক কাম বাঢ়াই দিয়া তুমি। এতিয়া মই পিঁয়াজখিনি ভাজি আছোঁ, এনেকৈ চলিব লাগিব আৰু দুখন মাজেৰে, নাখালেতো নহ'ব ন, কষ্ট কৰি হ'লেও খাবতো লাগিবই। ভাজি কৰি হৈ গ'ল, এতিয়া আৰু লাও আৰু আলুবোৰ দি দিওঁ। ঢাকনিখন অকণমান মাৰি দিলোঁ, এতিয়া ঢাকনিখন গুচাই চাই অকণমান লাৰি দিওঁ, আৰু চয়াবিনখিনি দি দিওঁ, ভাজি লোৱা চয়াবিন। নিজনী চাওকচোন গাইজ, তাই মানে কাম সহায় কৰি দিব চাগে, কাম বাঢ়াইহে দিয়ে তাই মোচন। পৰি যাবা ইয়াতে পৰি যাবা, গম পাইছা? হা পৰি যাবা। মই এতিয়া পানী দি দিওঁ, আপোনালোকে কিমান পৰিমাণ অনুযায়ী দি দিব, কিমান লাগে মটৰবোৰ দি দিওঁ। মই পিছত দিব আকৌ মানে কাটি কেইটামান থৈ দিওঁ বাৰু, সেইকেইটা থৈ দিওঁ। বাছ আৰু শেষত দেখাই আছোঁ আপোনালোকক, বাকী আৰু আছে। চ' আৰু মোৰ ৰান্ধনীজনী ইয়াত মানে বাচন ধুব খুজিছে, ৰান্ধনীজনী ইয়াৰ পৰা উঠাওঁ আৰু চাউলকেইটা বহাই দিওঁ। গাইছ এয়া ইণ্ডাকশ্যনত ভাতকেইটা বহাই দিলোঁ, মটৰ খাইছোঁ ন, তো তাইক এতিয়া মই কোচতে লৈ দিলোঁ আৰু এনেকৈ বনাই আছোঁ। আৰু গাইছ আৰু এটা বস্তু আনবক্সিং কৰিম, চ' আপোনালোকে মোৰ ভিডিঅ'টো মাত্ৰ শেষলৈকে চাই থাকক, ৱেইট কৰক অকণমান। শেষলৈকে কিনো বস্তু আনবক্সিং কৰোঁ মই, বহুতেই ভাল হ'ব, ময়ো খোলা নাই, চ' খুলি চালে গম পাম কেনেকুৱা আহিছে। এমাজনৰ পৰা মানে অনলাইন কৰিছিলোঁ, চ' আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু ইফালে ভাত হৈ গ'ল, আৰু ইফালে মই দিলোঁ ৰেড চিলি অকণমান, আৰু নিমখখিনি একেবাৰে দি দিওঁ, ৰেড চিলি দি দিলোঁ, চামুচখনো মানে ইমানেই সৰু নহয়, নিমখ দি দিলোঁ আৰু অকণমান লৰাই দিওঁ, সিজি থাকক ধুনীয়াকৈ। ঢাকনিখন এনেকৈ বন্ধ কৰি দিলোঁ, আৰু মই এয়া পোৱালিটো অকলে বহাই থৈ দিছিলোঁ বাহিৰত। এয়া এতিয়া লাও ভাজিখন পানীকণ শুকাই গ'ল, এনেকৈ পানীকণ শুকাই গ'লে ভাল লাগে। এতিয়া ফাইনেল হৈ গ'ল লাওখিনি, আপোনালোকে জনাব মোৰ লাও ভাজিটো কেনেকুৱা লগাইছ। এতিয়া মই বস্তুটো আনবক্সিং কৰিবলৈ লৈছোঁ, চ' আনবক্সিং মানে কি আৰু মই অলৰেডি আনবক্সিং কৰি মানে অলৰেডি ধুনীয়াকৈ সজাই ৰাখিছোঁ, চ' আপোনালোককো দেখুৱাই দিওঁ, আপোনালোককো আনবক্সিং কৰাই দেখুৱাওঁ। চ' আৰু মই মানে পেকেটৰ পৰা খুলি মেলি পূৰা ৰেডি কৰি ল'লোঁ, চ' যিহেতু মোৰ ভিডিঅ'
ভিডিঅ' কৰা মানুহ নাই, সেইকাৰণে অকলে এইখনতেনো কিমান খুলি মেলি হেৰি কৰিম। চ' আপোনালোকক এনেকৈ দেখুৱাই দিওঁ, মানে ৰেডি কৰি দেখুৱাই দিওঁ। চ' আপোনালোকক দেখুৱাই দিওঁ সেই বস্তুটো। চ' গাইজ এইখনে হৈছে মানে আনবক্সিং কৰিবলৈ খুজিছোঁ, আঁঠুৱা মৎস্যৰাণী হয়। চ' গাইজ এইখনে ইমানেই ধুনীয়া গাইজ, চাওকচোন। ইয়াত মানে ষ্টেণ্ডত নালাগে, একো নালাগে, এনেকৈ থ'ব পাৰে আৰু বক্স পালেঙত ধুনীয়া হ'ব। ইফালে সোমাব পাৰিব, চেন আছে, এইখনটো উঠাই থ'ব পাৰিব। ইয়াত দুফালে মানে সোমাব পাৰে, সিটো চাইডে সোমাব পাৰিব, ইটো চাইডে সোমাব পাৰে। আৰু গাইজ এইফালে দেখুৱাই দিওঁ অকণমান। আৰু ইমানেই ধুনীয়া বস্তু আহিছে নহয় গাইজ, আৰু ভাবিছিলোঁ ইমান ভাল নহ'ব। চ' ৰিয়েলি বহুতেই ভাল হয়। চাওকচোন, মই চেনখন মাৰি দেখুৱাইছোঁ আপোনালোকক। চাওক গাইজ, ইমানেই ধুনীয়া নহয় আঁঠুৱাখন। মৎস্যৰাণী মাইনাজনীক মানে ভিতৰতে এনেকৈ বহাই দিছোঁ। বহুত ওখ, কেমেৰাত বাৰু এনেকৈ সৰু দেখা হৈছে, কিন্তু বহুতেই ডাঙৰ জানে গাইজ। বহুতেই ভাল বস্তু আহিছে, মানে অনলাইন কৰি কিছুমান বস্তু ভাল নাহে বুলি কয়, উঠাইও থ'ব পাৰিব। আৰু গাইজ আপোনালোকে যদি মোবাইল থ'ব বিচাৰে, দুইটা চাইডে ইয়াৰ মোবাইলৰ পকেট আছে, এইফালে মোবাইলত থ'ব পাৰিব, সিটো চাইডৰ দুইটা চাইডে আছে মোবাইল থ'ব পৰা। আৰু যদি ইফালে যদি খুলিব বিচৰা নাই, ইফালেও খুলিব পাৰিব। এয়া চাওক, ইফালে কিবা বস্তু দিব পাৰিব এনেকৈ, বা মোবাইল চবাইলে হওক বা সৰু বস্তুৱে এনেকৈ দিব পাৰিব আৰু হাতখন ওলাই। মানে বহুতেই ভাল লাগিছে মৎস্যৰাণীখন। যেন একদম বহুত মনৰ হাতে মানে সফল হৈ গ'ল। ইমান ভাল নাহিব যেন পাইছিলোঁ, কিন্তু বহুতখিনি ভাল। চ' গাইজ আজি ভিডিঅ'টো ইমানেই। যদিহে মোৰ ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু যদিহে মোৰ ইউটিউব চেনেলটো নতুনকৈ আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব। চ' গাইজ বাই বাই।